এইবোৰ চুলিত নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ভাবোঁ প্ৰত্যেক দিনাই ভিডিঅ' কৰিম কিন্তু ভিডিঅ'বোৰ কৰা হয়, এডিট কৰা নহয়। সঁচা কথা কৈছোঁ, এডিট কৰিবলৈ ইমানেই এলাহ। কিন্তু এতিয়া মই আছোঁ পথালি পাহাৰত, আমাৰ শ্ব' চলি আছে, কিন্তু মই আছোঁ নাৰায়ণপুৰত ছায়াবাৰ ঘৰত। কৈছিলোঁ আগত ভিডিঅ'ত যে ছায়াবাৰ ঘৰত থাকিম। আৰু ঘৰখনত থাকি একেবাৰে ঘৰুৱা নিচিনাকৈ ইটো সিটোৰ লগত ইফালে যাওঁ সিফালে যাওঁ সেইবোৰ কৰি থাকোঁতে ভিডিঅ' কৰাই নহয়। কাৰণ সন্মুখতে আছে খুৰীহঁতৰ ঘৰ, সেইটো খুৰীহঁতৰ ঘৰ, তাৰপিছত এইফালে ছায়াবাহঁতৰ ঘৰ। মই দুইখন ঘৰ লৌকৈ ঘূৰি ফুৰোঁতে ভিডিঅ' কৰা নহয়। আৰু যিহেতু মই যাওঁ বহুত দূৰলৈ, 14 কিলোমিটাৰলৈ যাওঁ, হাইৱেত গাড়ী চলাই যাওঁ, তেতিয়াও ভিডিঅ' কৰা নহয়। তো ভিডিঅ'টো এইটো কাৰণে এতিয়া আৰম্ভ কৰিছোঁ। মানে ৰাতিপুৱাই গ'লোঁ খুৰীহঁতৰ ঘৰলৈ, দৌৰ মাৰিলোঁ, মাছ ধৰি আছে, ময়ো গৈ মাছ ধৰিলোঁগৈ। আৰু তেতিয়া ভিডিঅ' আৰম্ভ নকৰিলোঁ, কিন্তু তাই ভণ্টিয়ে ভিডিঅ' কৰি থ'লে কাৰণে মই আপোনালোকক দেখুৱাম আজি গৈ মই ক'ত মাছ ধৰিলোঁ, কেনেকৈ। পুৰা মাছ ধৰাত লাগিছোঁ আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ নকৰিলোঁ, আপোনালোকক এনেকৈ দেখাম আৰু। এইটো খাব লাগিব। ডাঙৰ দেখি ইগনৰ কৰা হৈছে নহয়। এটা কি মাছ ধৰিলে? প্ৰকাণ্ড এটা এইটো বিকাট। কি নামটো? বিকেট। আজি শুনিলোঁ মই নামটো। কিন্তু এতিয়া মই ওলাইছোঁ গা পা ধুই। আমাৰ পুতল হৈছে আমাৰ ছায়াবাৰ মাক। ছায়াবাৰ মা কালি পৰিলে, আহি পাইছোঁহি গোটেই দৰা ধপা পৰি মেলি ভৰি চৰি বিষ। এতিয়া সেইকাৰণে হস্পিটেল লৈ যাওঁ। আৰু সেয়া হৈছে কোৱা অঁ আৰু এয়া হৈছে ছায়াবাৰ দেউতাক। হাঁহি এটা মাৰি দিয়া। অঁ পুতল ক'ত গ'ল? অঁ পুতল বাথৰুমত গৈছে। পুতল হাঁহি নোলাইছে, ভৰি একদম ফুলি আছে, খোজকাঢ়ি এনেকৈ আছে। বায়ে যিটোহে টেনশ্যন লৈছে। আৰু এতিয়া লাহেকৈ আহিব দেই, এডোখৰ লাহে এতিয়া বা কালি মানে এনেকুৱা হৈছিলে, একদম ওচৰৰ মানুহ গোট খাই গ'লে বোলে। মই নাছিলোঁ, মইতো থিয়েটাৰলৈ গুচি গ'লোঁ। আহিহে দেখিছোঁ কি হৈছে এইবোৰ, ভয় খাই গৈছিলোঁ। তাৰপিছত এতিয়া আমি যাওঁ হস্পিটেল, তাৰমানে এক্সৰে কৰি ৰিপৰ্টটো গুৱাহাটীলৈ পঠাব। তাৰপিছত আমি সকলোবোৰ পাম, কিন্তু বিশেষ একো হোৱা নাই বুলি ভাবি আছোঁ। তাতো লৈ যাওঁ, বাৰ দায়িত্বটো মই পালন কৰিম। এতিয়া ওলাইছোঁ, মানে ইয়াত গাড়ী থোৱা নাই, ইয়াত গোটেই মাটি পেলাইছে চোতালত, সেইকাৰণে খুৰীহঁতৰ ঘৰত গাড়ীখন থৈছোঁ। এতিয়া মই যাওঁ। A few moments later. পথালি পাহাৰ পালে গৈ পেলাই মই বোলো বিউবিয়া পালোঁ, বিউবিয়া পৰা গৈ পিনে বঙালমৰা পালে খপাব। সুধি কৈছ মই বিষটো ময়ে পাইছোঁ, কাম কৰাৰ হেৰি পাইছে। এক্সৰে কৰালোঁ, কৰাই মেলি মই এতিয়া পাম্পটো চেক কৰিবলৈ আহিলোঁ। পাম্প চেক কৰিলোঁ, তাৰপাছত এতিয়া লৈ যাওঁ আমাৰ পুতলক। কিবা কিনিছে, মানে মেডিচিন কিবা কিবি কিনি লৈছে। এতিয়া আকৌ যাওঁ। এয়া আমাৰ পুতলক এক্সৰে কৰাই আনিলোঁ। পুতলৰ কথাবোৰ শুনি খুব ভাল লাগে। আৰু এতিয়া আমাৰ সেইফালে নিচা দেও এইখন হোটেলৰ পৰা কিবা আনিব গৈছে। পালোহি, পায়ে মই দেখিছে এইবোৰ চুলিত একেবাৰে এল'ভেৰা, ভিটামিন আৰু নাৰিকল তেল মিক্স কৰি লগাইছোঁ, অকণমান চুলিখিনি ভাল হওক বুলি। আৰু এতিয়াহে খুৰীহঁতৰ ঘৰত ভাত খাবলৈ যাওঁ। অথনি মাছ ধৰিছিলোঁ। সদায় এখন মোক খোলোতে গণ্ডগোল লাগে। আৰু এনেকৈ ওচৰতে আৰু এইখন ঘৰ, আৰু যিহেতু ঘৰৰ মানুহ সেইকাৰণে এনেকৈ এইটো ৰূপতে আছোঁ। আৰু আপোনালোকে চাওক মোক এইটো ৰূপত। মই যাওঁ এতিয়া, পাই গ'লোহি। খুৰা চাওঁ, এয়া আজি কোনোবাই বনাইছে। মই সদায় বনাওঁ।
জানো পাই বিশ্বাস হৈছেও অলপ নাইও হোৱা অঁ সেইখিনি এইটো মাছৰ পেটু পেটু বঢ়িয়া আজি মানে তামাম খাম আৰু চাওঁ মুখখন এইটো বনাই থৈছে এইখিনি মাছ অঁ মুখখন চাওঁ বুলি কয় মানে দেখালোঁ আৰু আমাৰ সেই খৰিটো আৰু এইখিনি এইবোৰ কি বঢ়িয়া লাগিব এইখিনি খাই একদম হেৰি সেউজীয়া শাক দেখিছে এইবোৰহে খায় আৰু এতিয়া মই টেষ্ট কৰি চাওঁ হা 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 সৰু মাছ বনাই আছে এইটো কি হয় এইটো মাছৰ জোল হ'ব বা কিছু আৰু দেই দেখাম জানে কাক দেখাম জানে অকল মূলত কাজিয়া লাগি থকা এইগৰাকী খুৰী অকল কাজিয়াই লাগি থাকে মোৰ লগত কাইলৈ যামগৈ নহয় কেনেকুৱা কান্দিব এনে দেখা এতিয়া উপায় নাই ক'ব পৰা নাই কিন্তু কান্দিবই কাইলৈ এইখিনি ইমান ধুনীয়াকৈ দেখিছে বিধ আৰু অথনি ভাত পানী খাই আহি শ্ব' কৰিলোঁহি এতিয়া শ্ব' মোৰ জাষ্ট শেষ হৈছে আৰু ইমান বৰষুণ দেখিছে নহয় এই ওপৰত পানী পৰি আছে গেট ৰুমৰ অৱস্থা দেখিছে ইফালে বিচনাত দিছে গোটেই বাহিৰত বৰষুণ অডিয়েঞ্চে তথাপিও তেনেকৈ চাই আছে মই অলপ আপোনালোকৰ পৰিৱেশটো দেখাম বেছি মানে মাজতে অকণমান বৰষুণ দিছিলে কিন্তু বেছিও বৰষুণ নিদিলেগৈ কিন্তু এতিয়া এনেকুৱাকৈ দি আছে আৰু এতিয়া আমি আকৌ যাম দূৰ যথেষ্ট ৰাস্তাত চাগে গোটেই বৰষুণেই পাম আজি বৰষুণ এইফালে মই মোৰ গেট ৰুমৰ পৰা আহিলোঁ এইটো নিয়মত আমাৰ কেনেকৈ মেকআপ গুচাই চাম চবেই নিজনে এইফালে মহাই চাই মেকআপ গুচাই আছে বোলে জানদাই মেকআপ গুচাই আৰু সেইফালে ধ্ৰুৱদাই মেকআপ গুচাব লৈছে এইটো কি বস্তু কি কেনেকৈ কৰিলে চাওঁ কৰি দিয়কচোন এয়া চাওঁ মই যা গুচাইছে মেকআপ সানি আছো তেল বৰষুণ এইফালে বৰষুণ দেখাইছে নাজানো গালত কি উঠিছে কি ক'ম আৰু এইবোৰ ইমানে ভাত খাইছোঁ য'ত ত'ত সেইকাৰণে দেখিছে চবে ক'বলৈ লৈছে মোৰ একদম গুটি নাছিলে মুখত কিন্তু আজিকালি কি ক'ম আৰু পূৰা বেয়া হৈ গ'লোঁ আৰু হয় মই গোটেই গুটিময় কৰি পেলালোঁ কি ক'ব আৰু বৰ্ণালী বা মাতিছিলে এয়া বৰ্ণালী বা খাই লৈ বৰ্ণালী বা পইচা দিব কি পইচা দিবা ধন্যবাদ মই বৰ্ণালী বা মই ভাল গিফ্ট ল'ম মোৰ বিয়াত মই এতিয়া মোৰ বিয়াত কি দিব নহ'লে মই খুব ধুনীয়া গোলাপ ফুল এপাহ নহয় মানে মূৰা দিম আৰু আৰু এয়া আমাৰ গিৰিৰুমৰ বৰষুণ কিন্তু জমনি হৈ থাকে এতিয়া আমি যাওঁ বৰষুণ বেছি জোৰেৰে আহিছে পাই গ'লোহি মই আহিলোঁ এয়া আমাৰ এই দুটি তাৰ লগত ভিডিঅ' কল কৰি আছে দুইটিয়ে হেৰি মোবাইলটো চাই বহি আছে আৰু বঢ়িয়া এতিয়া মই ফ্ৰেছ হৈ লওঁগৈ তাৰপিছত ভাত খাম ফ্ৰেছ হৈ মেলি ভাত পানী খাই ৰেডি আৰু আপোনালোকৰ এটা বস্তু দেখাম চাব দেই মোৰ পাৰ্টনাৰ হৈ গৈছে এইকেইদিন এইয়া মই আহি পোৱাৰ লগে লগে বিচনাখনত উঠেহি আহি আৰু একেবাৰে কাপোৰৰ মাজত একদম ধুনীয়াকৈ সোমাই হৈ থাকে যদি যাওঁ তাই চাব দেই উঠিব এতিয়া মই বিচনাখনত আহিলে তাইক আহিছোঁ তাই গম পাই গৈছে মই শুম এতিয়া বোলে দেখিছে ইমান টেঙৰ A few moments later. The next day. মৰ্ণিং এতিয়া আমি ওলাইছোঁ নাৰায়ণপুৰৰ পৰা যাবলৈ 3 দিন থাকিলোঁ বহুত হুলস্থুল কৰিলোঁ খুব ভাল লাগিছে এতিয়া খুব ভাল লাগিছে না বেয়া লাগিছে যাব ওলাইছোঁ যে আমাৰ পুতলে বনাই থৈছে তাৰপিছত এয়া মাংস বনাইছে যোৱাৰ আগত বোলে মাংস খাই যাব লাগে কৈছে ইমান ক'লোঁ নাখাওঁ নাই পুতলে নেৰিলে আৰু এতিয়া আমাৰ পুতলে বনাইছে পজ দিবলৈ শিকাইছোঁ ফটো পজ যাম এতিয়া পুতলৰ হাতে এসাঁজ খাই মেলি তাৰপিছত যাম আমি গোগামুখ এয়া যাবলৈ ওলালোঁ
আমাৰ পুতলে কি কৰিছে জানেনে সেই খুৰীয়ে মোক আলু দিছে 1 টোপোলা তাৰ পাছত কৈছে হেৰি আমাৰ ঘৰত এতিয়ালৈকে মানে পুতলিহঁতৰ ঘৰত কিমান খালোঁ সেইখিনি তাৰে আধা লৈ বোলে তাৰপিছত আমাৰ চুকুলি বুঢ়ীয়ে কি কৈছে তেতিয়াহ'লে আমাৰ ঘৰত খোৱাকেইটাও বোলে হেৰি থৈ দিওঁ তেতিয়াহ'লে বোলো নালাগে যদি ভাগ কৰিবলৈ আহিছে তেতিয়াহ'লে আনিছে কিয় এই আলু টোপোলাত বান্ধি পঠাইছে কিন্তু বনাই খাবলৈ মানে ক'তো নিমিলেই নহয় চবতে খাই থাকোঁতেই গৈছে আপোনাৰ গুৱাহাটীলৈ লৈ যাবি অঁ গুৱাহাটীলৈ লৈ যাম সেইখিনি নেগেলে তাৰপিছত বাই বাই নিচা দেও শান্তি আৰু এয়া কি বস্তু অ'কে ঠিক আছে বাই বাই আমাৰ খুৰী এতিয়া মই যাওঁগৈ এইজনী চুকুলি বুঢ়ী পৰীক্ষা ভালকৈ দিবি ফোনে পৰিছে শুন যাওঁ পৰীক্ষা ভালকৈ দিবি অ'কে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক বাই বাই